দিনৰ পৰা আৰম্ভ কৰি আজি 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলোঁ। মই বৰ্তমান যোনডোখৰ ঠাইত আছোঁ ভিডিঅ' বনাই, এই ঠাইডোখৰতে মই ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমানলৈকে এই ঠাইডোখৰতে মই ভিডিঅ' বনাই আছোঁ। এই ঠাইডোখৰ চব ইমান ধুনীয়া এটা গলি, ওপৰত আছে ৰুম চুম আছে ধুনীয়াকৈ, ইফালে পাছফালে আছে, ইফালে কুঁৱা এটা আছে, এইফালে ধুনীয়াকৈ আম গছ এজোপা আছে, আম গছত ইফালে লাগি আছে। ইয়াত ধুনীয়া পৰিৱেশ হয়। ইউটিউবত ভিডিঅ' বনাই থকা ইমান দিন হ'ল, কিন্তু আজিলৈকে আপোনালোকক মই মোৰ থকা ৰুমটো নাই দেখুওৱা। চ' আজি দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে মোৰ ৰুমটো চাই কেনেকুৱা পালে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে। শেষত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' তেনেহ'লে বলক যাওঁ আমাৰ ৰুমটো চাবলৈ। ৰুমটো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইকেইদিন মই বাহিৰলৈ গৈ ভাল ভাল ভিডিঅ' বনাই দিবলৈ পৰা নাই, বাহিৰৰ ঠাইসমূহ আপোনালোকক দেখুৱাবলৈ পৰা নাই, কিয়নো মই ইয়াত কোম্পানীত বহুত বেছি কাম চলি আছে আৰু ইয়াত কোম্পানীত মানে ছুটি নিদিয়ে। চ' যেতিয়া দৰমহা সোমাব তেতিয়া দুই এদিন ছুটি লৈ কিনে ভাবিছোঁ ভাল ভাল ভিডিঅ' বনাবলৈ যাম বুলি ধুনীয়া ঠাইলৈ। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব।